নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কাটা নিমকিৰ অকণমান বনাবলৈ ওলাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কাটা নিমকিৰ কাৰণে মই এটা বাতিৰে দুবাতি ময়দা ল'লোঁ, অলপমান নিমখ আৰু অলপমান কালজিৰা আৰু ৰিফাইন তেল দি মই ভালকৈ মঠি লওঁ। সহজতে বনাই খাব পৰা এটা ৰেচিপি। ময়দাখিনি মই এনেকুৱাকৈ মঠি ল'ম যাতে মুঠি মাৰিলে গোটা হৈ যায়। চাওকচোন, মুঠি মাৰোঁতে গোটা গোটা হৈ গৈছে। এতিয়া মই অলপ পানী দি ময়দাখিনি এটা ডো বনাই ল'ম, যেনেকৈ আমি ৰুটি বনাওঁ তেনেকুৱাকৈ বনাই ল'ম। চাওকচোন, ধুনীয়া কোমল হৈ গৈছে, বেছি টানো নহয় বেছি ঢিলাও নহয়, এনেকুৱা জোখত বনাই ল'ব লাগিব। মই 10 মিনিটমানৰ কাৰণে অকণমান সময় ঢাকি ৰাখিছোঁ। এতিয়া এখন বেলনাত মই ৰুটিৰ নিচিনাকৈ ইমান পাতলো নহয় ইমান ডাঠো নহয়, এনেকুৱা জোখত বেলি ল'লোঁ আৰু কাটাৰে কাটি ল'লোঁ। এনেকুৱাকৈ কাটি ল'লোঁ। এতিয়া কেৰাহীত তেল গৰম কৰি লৈছিলোঁ। তেল গৰম হোৱাত মই কাটি লোৱা নিমকিখিনি কেৰাহীত দি দিলোঁ। অকণ ৰঙচুৱাকৈ ভাজি ল'ম মই। গোটা গোটা হৈ আছে, যেতিয়া ভাজা যাব তেতিয়া ইডালৰ পৰা সিডাল এৰা খাই যাব। তাৰপিছত ৰঙচুৱাকৈ মই ভাজি ল'লোঁ আৰু নমাবলৈ হৈ গৈছে। চেনেলটো চাই যদি ভাল পায় তেন্তে হ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। কোনে কোনে এনেকৈ নিমকি ঘৰতে বনাই খায় জনাবচোন। নতুনকৈ শিকিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মোৰ খাবলৈ নিমকি হৈ গ'ল।